আজি আমি শিকিম ডু আৰু ডাজৰ ব্যৱহাৰ কেনেকৈ কৰা হয়। সাধাৰণতে আমি কনফিউজ হৈ যাওঁ যেতিয়া ইংৰাজীত কোনো এটা সেন্টেন্স ডু আৰু ডাজৰ সৈতে পঢ়িব লগা হয় অথবা সেন্টেন্স বনাব লগা হয়। ইয়াৰ কিছুমান নিয়ম আছে, এই নিয়মখিনি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰিজন আহমেদ আৰু আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আহক আমি এই ভিডিঅ'ত ডু আৰু ডাজৰ উদাহৰণৰ সৈতে আলোচনা কৰিম। ডু ব্যৱহাৰ কৰা হয় সাধাৰণতে প্লুৰেল ছাবজেক্টৰ সৈতে, যাক আমি অসমীয়াত বহুবচন ছাবজেক্ট বুলি কওঁ, যেনে আই, উই, দে, ইউ। আই ডু, উই ডু, দে ডু, ইউ ডু। আৰু ডাজৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে ছিংগুলাৰ ছাবজেক্টৰ সৈতে, যাক আমি অসমীয়াত একবচন ছাবজেক্ট বুলি কওঁ, যেনে হি, সি, ৰাম, শ্যাম। যিমানবোৰ নাম আছে সেইবোৰৰ লগত আমি ডাজ ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ। আহক আমি উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰোঁ। আই ডু মাই হোমৱৰ্ক এভৰি ডে। মই প্ৰতিদিন মোৰ হোমৱৰ্ক কৰোঁ, এইটো এটা পজিটিভ চেণ্টেন্স। দে ডু এক্সাৰচাইজ ইন দি মৰ্ণিং। তেওঁলোকে ৰাতিপুৱা এক্সাৰচাইজ কৰে, এইটো এটা পজিটিভ চেণ্টেন্স। এতিয়া ডুৰ সহায়ত যদি আমি নিগেটিভ চেণ্টেন্স বনাওঁ, নিগেটিভ বাক্য যদি বনাওঁ, আমি এনেকুৱা বনাম, আই ডু নট গ' টু দ্য মাৰ্কেট ডেইলি। মই সদায় বজাৰলৈ নাযাওঁ। ডুৰ সহায়ত আমি ইণ্টাৰগেটিভ চেণ্টেন্স বনাব পাৰোঁ, যাক অসমীয়াত আমি কওঁ প্ৰশ্নবোধক বাক্য। ডুটো প্ৰথমত লাগিব আৰু বাক্যৰ শেষত প্ৰশ্নবোধক চিহ্ন লাগিব, যেনে ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ। আপুনি জানেনে কেনেকৈ গাড়ী চলায়। ইয়াত প্ৰথমতে ডু লাগিছে আৰু লাষ্টত প্ৰশ্নবোধক চিহ্ন আহিছে, এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স। ছাবজেক্টৰ আগত ডু লাগিছে মানে এইটো প্ৰশ্নবোধক বুজাইছে। ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ। ডুৰ সহায়ত আৰু এটা বাক্য যদি বনাওঁ, উদাহৰণস্বৰূপে ডু ইউ লাইক চুইট। আপুনি মিঠা ভাল পায়নে। ডু ইউ লাইক টি। আপুনি চাহ ভাল পায়নে। শ্বি ডাজ হাৰ ৱৰ্ক ৱেল। তাই নিজৰ কাম ভালকৈ কৰে। ইয়াত শ্বীৰ লগত ডাজ আহিছে, অৰ্থাৎ শ্বি হৈছে ছিংগুলাৰ ছাবজেক্ট, সেইকাৰণে ডাজ আহিছে। আৰু এটা চেণ্টেন্স যদি আমি চাওঁ, হি ডাজ দ্য ৱৰ্ক অৰ হি ডাজ দ্য জব। সি কাম কৰে। ইয়াত হিৰ লগত ডাজ আহিছে, অৰ্থাৎ হি হৈছে এটা ছিংগুলাৰ ছাবজেক্ট, গতিকে ডাজ আহিব। এতিয়া ডাজৰ সহায়ত যদি আমি নিগেটিভ চেণ্টেন্স বনাওঁ, আমি কেনেকৈ বনাম, হি ডাজ নট প্লে ক্ৰিকেট। সি ক্ৰিকেট নেখেলে। ডাজ নটটো আমি ডাজেণ্ট পঢ়িব পাৰোঁ। হি ডাজেণ্ট প্লে ক্ৰিকেট। সি ক্ৰিকেট নেখেলে। শ্বি ডাজেণ্ট ৱাচ টিভি এট নাইট। তাই ৰাতি টিভি নাচায়। এতিয়া ডাজৰ সহায়ত যদি আমি প্ৰশ্নবোধক বাক্য বনাওঁ, ইংলিছত ইণ্টাৰগেটিভ চেণ্টেন্স বনাওঁ, আমি কেনেকৈ বনাম, ডাজ শ্বি স্পীক ইংলিছ। তাই ইংৰাজী ক'ব পাৰেনে। ডাজ শ্বি। শ্বি হৈছে ছিংগুলাৰ ছাবজেক্ট, গতিকে প্ৰথমত ডু নাহে, ডাজ আহিব। আৰু এটা চেণ্টেন্স যদি আমি চাওঁ, ডাজ হি ৰিড বুক। সি কিতাপ পঢ়িব পাৰেনে। আপোনালোকে সদায় মনত ৰাখিব, কোনো এটা বাক্যৰ প্ৰথমত যিটো ছাবজেক্ট দিয়া থাকে, এই ছাবজেক্টটো যদি বহুবচন হয় বা নাউনটো যদি প্লুৰেল হয়, তেনেহ'লে আপোনালোকে ডু ইউজ কৰিব, যেনে আই, উই, দে আৰু ইউ। যদি বাক্যটো ছিংগুলাৰ ছাবজেক্ট হয়, হি, সি, ৰাম, শ্যাম, তেনেহ'লে আপোনালোকে ডাজ ইউজ কৰিব, ডু ইয়াত নহয়। ভিডিঅ'ৰ শেষত মই আপোনালোকক 4টা চেণ্টেন্স দিছোঁ। ডু আৰু ডাজৰ সহায়ত এই চেণ্টেন্সকেইটা ইংলিছত কেনেকৈ লিখিব পাৰি নিশ্চয় কমেণ্টত লিখিব। আমি সদায় কাম কৰোঁ। সি অংক ভালকৈ কৰিব পাৰে। তুমি জানানে। তাই ভাল পায়নে। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম এম, ইজ, আৰৰ ব্যৱহাৰ কেনেকৈ কৰা হয়। আৰু নতুবা আপোনালোকে কি বিচাৰে, কেনেধৰণৰ ভিডিঅ' বিচাৰে, কোনটো টপিকৰ ওপৰত ভিডিঅ' বিচাৰে, নিশ্চয় জনাব।